হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱা উঠি মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এয়া মই কলেজলৈ গৈ আছোঁ। মোৰ হবিয়ে ৱেইট কৰি আছে দলগাঁৱত। লৰালৰিকৈ আহিলোঁ মই দলগাঁৱত। আহি কেনে চাওঁ বহি আছে অটত। এই আমি দুয়ো কলেজলৈ আহি পালোঁহি। আমি কলেজ টাৰ্ণিঙত আছোঁ এতিয়া। আমাৰ কলেজ পালোঁহি। এইটো আমাৰ খাৰুপেটীয়া কলেজ, যিখনত আমি পঢ়ি আছোঁ বৰ্তমান। কলেজত দুটামান ক্লাছ কৰি কেনে মোৰ হবিয়ে মোক লৈ গ'ল চাৰিআলিলৈ। বিশাল মাৰ্কেটত লৈ যাব বুলি মোৰ কাৰণে স্পেচিয়েল ছাৰপ্ৰাইজ ৰাখিছে, প্ৰপ'জ ডে স্পেচিয়েল। এয়া আমি ওলাই আছোঁ চাৰিআলিলৈ যাবলৈ। স্পেচিয়েল ছাৰপ্ৰাইজ ৰাখিছে, প্ৰপ'জ ডে স্পেচিয়েল। এয়া আমি ওলাই আছোঁ চাৰিআলিলৈ যাবলৈ। বিশাল মাৰ্কেটত কাপোৰ চালোঁ, বহুত নাই, ভাল কাপোৰ এযোৰো নাই। বিশাল মাৰ্কেটত বৰ্তমান ভাল কালেকশ্যন অহা নাই আৰু আমি আকৌ গুচি গ'লোঁ চাৰিআলি যাই কেনে ছুপাৰ মাৰ্কেটৰ পৰা এযোৰ ড্ৰেছ ল'লোঁ, যিযোৰ মোৰ বহুত ভাল লাগিছে। আপোনালোকে নেক্সট ব্লগত দেখা পাব।